হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। তো এয়া দেখিবলৈ পাইছে আমাৰ এখেতে সন্ধিয়া টাইমত লৈ আনিছে মাছ, ইফালে এয়া পুঠি মাছ আৰু টেঙৰা মাছ। তো মাছখিনি মই বাচাত লাগি গৈছোঁ একদম। আৰু এই মাছবোৰতো খোৱাত টেষ্টি হয়, কিন্তু বাছোঁতে অলপমান দিগদাৰী। তো মই এই মাছৰ কি ৰেচিপি বনাওঁ আপোনালোকে আগলৈ চাই থাকক, ভিডিঅ'টি স্কিপ নকৰাকৈ। আশা কৰোঁ ভিডিঅ'টো ভাল পাব। তো ইফালে মোৰ মাছখিনি ধুনীয়াকৈ ধুইছোঁ, ৰেডি কৰি লৈছোঁ। পুঠি মাছখিনি আমাৰ এখেতে নিজেই ধুই কিনে ধুনীয়াকৈ থৈ দিছে ৰেডি কৰি, আৰু টেঙৰাখিনি মই নিজে ধুই আনিলোঁ। আনি কিনে এতিয়া হেৰি কৰিম, পুঠিখিনি মই ফ্ৰাই কৰিম আৰু এই টেঙৰাখিনি মই অলপমান জ্বালা বেছিকৈ দি জোল বনাম, জলকীয়াটো অলপ বেছিকৈ দিম। তো সেইকাৰণে মই হেৰি কৰি লৈছোঁ, এয়া ডাঙৰ ডাঙৰ পুঠিখিনি বেলেগকৈ লৈছোঁ ফ্ৰাই কৰাৰ কাৰণে, আৰু সৰুকেইটা মই এয়া টেঙৰাৰ লগত মিলাই দি আছোঁ। এয়া দেখিবলৈ পাইছে। তো সেইকাৰণে মই এনেকৈ বাছি লৈ আছোঁ। তো মোৰ বাছা অলৰেডি হৈ গ'ল। এতিয়া মই মছলাখিনি দি আছোঁ। এয়া জলকীয়া গুড়া দিলোঁ, দুয়োটাতে দি আছোঁ। হালধি গুড়াও দিলোঁ, তাৰপাছত এয়া ধনিয়া গুড়াও দি লৈছোঁ। দি কিনে নিমখো দিলোঁ, দুয়োটাতে দি আছোঁ। এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম। এয়া মিক্স কৰি আছোঁ মই। এইটোও মিক্স কৰি ল'ম। ইয়াতে যিহেতু জোল বনাম সেইকাৰণে জলকীয়াটো অলপ বেছিকৈ দি আছোঁ। পিঁয়াজ চিয়াজো দি দিলোঁ, দিয়াৰ পাছত এইটোও মিক্স কৰি ল'ম ধুনীয়াকৈ। এয়া তো মোৰ মিক্স কৰা হৈ গ'ল। আৰু আমাৰ এখেতে ইফালে আকৌ মাছ ফ্ৰাই কৰাৰ কাৰণে একদম ৰেডি হৈ গৈছে। তেল চেল কেৰাহীত দি কেনে একদম ঘূৰাই কেৰাহীখন বহাই দিলে গেছত। আৰু এখেতৰ অলপমান খং উঠিছে, কাৰণ হেৰি বনাব আহিছে ঠিকেই, কিন্তু হাত উলিয়াব নোখোজে। সেইটো এটা প্ৰব্লেম হৈ আছে। তো মাছখিনি মোক এখেতে এটা এটাকৈ কেৰাহীত দি দিব কৈছিল, মই নিদিলোঁ, সেইকাৰণে অলপমান খং উঠি আছে। তো যিয়েই নহওক নিজেই ঢালি দিলে ডাইৰেক্ট আলু, একদম হাত ইউজ নকৰাকৈ। তো মাছখিনি ধুনীয়াকৈ হেৰি কৰি দি আছে, চিধা কৰি। আমাৰ এখেতে আকৌ পুঠি মাছ ফ্ৰাই মানে বহুত ভাল পায়, আৰু এখেতৰ ফেভৰেট বুলিয়ে ক'ব পাৰি। তো এখেতৰ আধা মাছ ফ্ৰাই কৰা হৈ গ'ল আৰু আধা আছে। তো এয়া দেখিবলৈ পাইছে। তো এখেতে মাছ ফ্ৰাই কৰি থাকক আৰু মই মোৰ কাম আৰম্ভ কৰি দিওঁ। ইফালে চব্জিটো বনাই পেলাওঁ। এয়া কেৰাহী বহাই দিছোঁ, তেল ঢালি দিলোঁ। এয়া দিলোঁ তেল, দি কিনে পিঁয়াজো দি দিলোঁ, গোটা জিৰা দি দিলোঁ। তাৰপাছত অলপমান লৰাই লৈছোঁ, লৈ কিনে মাছখিনিও ঢালি দিলোঁ। দিয়াৰ পাছত আৰু অলপ লৰাই লৈছোঁ ধুনীয়াকৈ। আৰু এয়া জোল দি দিলোঁ। আৰু মাজতে মই মোবাইলটো অলপমান চেঞ্জ কৰি লৈ আনো, অলপ মানে মোবাইলে চেঞ্জ কৰি আনিলোঁ, কাৰণ হেৰি মোৰটোত মানে স্পেচ খালী নাই মোৰ মোবাইলত, গতিকে একেটাতো লৈ আনিলোঁ। বহুত কিবাকিবি মানে ভৰ্তি হৈ গৈছে, ডিলিট কৰিব লাগিব। আৰু এয়া হেৰি মাছ অলপমান মই ৰাখি আছোঁ, কাৰণ সিফালে বিলাহী কাটি থৈ দিছোঁ, বিলাহী মানে ফ্ৰাই কৰিম, সেইকাৰণে অলপেই ৰাখিছোঁ মাছ, বেছি ৰখা নাই। হৈ গ'ল, হৈ যাব। আৰু এয়া মোৰ চব্জিও হৈ গ'ল, জিৰা গুড়া দি দিলোঁ, আৰু এয়া ধনিয়াও দি দিছোঁ। তো দেখাত বহুত কালাৰফুল দেখা যাই আছে, কিজানি বহুত টেষ্টিয়ে হ'ব চব্জি, দেখাত গম পোৱা যাই আছে আৰু। তো এয়া মোৰ চব্জিও হৈ গ'ল, গেছ বন্ধ কৰি দি দিলোঁ। এয়া হৈ গ'ল ৰেডি মোৰ চব্জি। আৰু ইফালে বিলাহীখিনিও ফ্ৰাই কৰি লৈ লওঁ। এয়া পেন বহাই দিছোঁ, তেল ঢালি দিলোঁ। এয়া পিঁয়াজ দি দিলোঁ, অলপমান লৰাই লৈছোঁ। পিঁয়াজ মই অলপ বেছিকৈ কাটিছিলোঁ, তো দিয়ে দিলোঁ গোটেইখিনি। গোটা জিৰা দি দিলোঁ অলপমান। এয়া বিলাহী ঢালি দিলোঁ, দি কিনে অলপমান লৰাই লৈছোঁ। আৰু এয়া নিমখ দিছোঁ, মছলাখিনিও দি লৈছোঁ, জলকীয়া গুড়া দিলোঁ,
ধনিয়া গুড়া দিলোঁ, হালধি গুড়া দিলোঁ আৰু জিৰা গুড়াও দি দিলোঁ। গোটেইখিনি দিয়ে দিলোঁ মছলা আৰু এয়া অলপমান লৰাই লৈছোঁ। আৰু সিফালে মই ভাতো বহাই দিছোঁ, চিটি মাৰি আছে। তো বিলাহীখিনিও বহুত কালাৰফুল দেখা যাই আছে, ধুনীয়া। তো দি কিনে মই অলপমান ঢাকি দিম 0.5 মিনিটমানৰ কাৰণে। তো এয়া মই ঢাকন লগাই দিলোঁ আৰু ইফালে মোৰ ভাতটো হৈ গ'ল। ভাত বন্ধ কৰি দিলোঁ আৰু সেয়া মাজতে মই মাছখিনি যে ৰাখিছিলোঁ সেইখিনি মই ঢালি দিছোঁ। দিয়াৰ পাছত এয়া মই আৰু অলপ ভালকৈ লাৰি লাৰি লৈছোঁ, তলত লাগি গৈছিল, সেইকাৰণে সেইখিনি মই উঠাই দি আছোঁ এনেকৈ। তো হৈছে প্ৰায়, কিন্তু বিলাহী ভাজি মই অলপ বেছিকৈ ফ্ৰাই কৰোঁ, নহ'লে কিবা কেঁচা কেঁচা অলপমান চেন আহে, মোৰ সেনেকুৱা লাগে আৰু সেইকাৰণে মই বেছিকৈ ফ্ৰাই কৰি লওঁ। তো এয়া, তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। এয়া হৈ গ'ল, মই গেছ বন্ধ কৰি দিলোঁ। তো ভিডিঅ'টো কেনেকুৱা পালে জনাব আপোনালোকে। তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম, বাই বাই।